অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি মোৰ যথেষ্ট আনন্দ লাগিছে আৰু এই কৃতিত্বৰ ভাগী হিচাপে মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলী পিতৃ মাতৃ অভিভাৱক অভিভাৱিকা মণ্ডলী আৰু মোৰ সমগ্ৰ আঞ্চলিক ৰাইজ আৰু হিতাকাংক্ষীৰ আশীৰ্বাদ বুলি গণ্য কৰিছোঁ। মই সমূহ ছাত্ৰ ছাত্ৰীলৈ আহ্বান জনাম যাতে তেওঁলোকে উৎসাহেৰে অধ্যয়ন কৰি ভাল ফলাফল দেখুৱাব পাৰে আৰু কষ্ট আৰু অধ্যয়নৰ ফল সদায় মিঠা হয়। বিদ্যালয়খনৰ নাম হ'ল ব্ৰহ্মপুৰ জাতীয় বিদ্যালয়। 1998 চনত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। 2008 চনৰ পৰাই অংকুৰ শ্ৰেণীৰ পৰা আমি এই বিদ্যালয়খনত অধ্যয়ন কৰিছোঁ আৰু প্ৰায় 12 বছৰ অধ্যয়নৰ অন্তত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। এই সুদীৰ্ঘ সময়ছোৱাত শিক্ষাগুৰু মণ্ডলীয়ে আমাৰ যথেষ্ট যতন কৰিছিল আৰু আমাক বৰ্তমানৰ স্থানলৈ উন্নীত কৰিলে। গতিকে এই চেগতে মই তেওঁলোকলৈ হিয়া ভৰা আৰু আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ এই ধাৰ মই কেতিয়াও খুজিব নোৱাৰিম। মই অধ্যয়ন কৰিছিলোঁ, সদায় প্ৰত্যেকটো বিষয় অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু যেতিয়াই মন যায় অধ্যয়ন কৰিছিলোঁ আৰু যেতিয়াই মন যায় খেলিছিলোঁ বা গান গাইছিলোঁ আৰু খোৱাও নিয়মমতে কৰিছিলোঁ। সময় চাই পঢ়া নাছিলোঁ, যিখিনি পঢ়িম বুলি ভাবিছিলোঁ সেইখিনি ভালদৰে পঢ়িছিলোঁ। সমাজখন আজি পুৰা আনন্দিত হৈছে। আমাৰ বৃহত্তৰ অঞ্চলৰ গোটেই সমাজৰ মানুহখিনি আনন্দিত হৈছে। গতিকে সেই সমাজৰ এজন ব্যক্তি হিচাপে ময়ো অভিভাৱক হিচাপেও সমাজৰ লগত থাকি খুবেই আনন্দিত। ল'ৰাটো প্ৰথম শ্ৰেণীৰ পৰাই তাক আৰু আমি গাইড দিবলগীয়া হোৱা নাই। মাত্ৰ তাৰ যি সামগ্ৰী লাগে কিতাপ পত্ৰ কাগজ কলম লাগে সেইখিনি বিচাৰে, মই আনি দিওঁ। মাকে খোৱাৰ যোগাৰখিনি ধৰে আৰু ৰাতি সি দেৰিলৈকে পঢ়িলে মাকে ৰখি থাকে আৰু ৰাতি মোৰ লগত পঢ়ে। মই তাক সেই ৰাতি গোটেই কথাখিনি সদায় বুজাই থাকোঁ যে কি কৰিব লাগে কি কৰিব নালাগে সেই কথাখিনি বুজাই থাকোঁ আৰু সি নিজৰ ইচ্ছামতে সি পঢ়ে আৰু তাৰ কোনো টাইম টেবুল নাই যে আজি অমুক সময় পঢ়িলোঁ অমুক ঘণ্টা পঢ়ি তেনেকুৱা কথাবিলাক তাৰ নাই। সি যেতিয়াই মন যায় তেতিয়াই পঢ়ে আৰু খেলাৰ সময়ত খেলে, আবেলি ভনীয়েকৰ লগত খেলা ধূলা কৰে আৰু তাৰ উপৰিও তাৰ সি গানৰ লগত জড়িত। এই ডিম ইউজ কৰিছিল, তাৰপিছত এতিয়া গানৰ লগতে সি জড়িত। মাজে মাজে মোবাইলৰ জৰিয়তে সি কিবা আজিকালি ছিষ্টেমটো হৈছে কিবা মিউজিকটো হেৰি কৰে যে তেনেকুৱা সি গান গায়। এই পৰীক্ষা শেষ হোৱাৰ পিছত গানত ব্যস্ত হৈ আছে। ল'ৰাটোৰ ভৱিষ্যতটো তাকেই আমি দায়িত্বটো সি এৰি দিছোঁ। সি পঢ়া শুনা কৰি আছে, গতিকে তাৰ হেৰিমতে হ'ব। তথাপিতো মই গাৰ্জেন হিচাপে ভাবিছোঁ যদি মেডিকেলত ছিটটো পায় সি মেডিকেলটো কৰি ভাল, অন্যথা সি অংক বা কেমিষ্ট্ৰি দুটা বিষয়ৰ ভিতৰত সি PG টো কৰি তাৰপিছত যদি কিবা গৱেষণা কৰিব লাগে সেইমতে সি কৰি যাব পাৰিব বুলি ভাবিছোঁ। মই যিখিনি সুবিধা লাগে তাক সেইমতে দিবলৈ যত্ন কৰিম আৰু যত্নটো ল'ৰাটোৱে কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। আৰু মই ভাবোঁ যে সি সমাজখনক কিবা এটা অৰিহণা দিয়ক, মানুহ হিচাপে সি সমাজখনক যাতে নেতৃত্ব দি আগবঢ়াই নিব পাৰে। ইয়াৰ কি ক'ম, খুবেই ভাল লাগিছে আৰু বিশেষকৈ এই অঞ্চলৰ ৰাইজে যি আশা কৰিছিলে সেইটো পালে। ৰাইজ আনন্দিত হোৱা দেখি এগৰাকী মাতৃ হিচাপে ময়ো আনন্দিত। মানে গাইড বিশেষকৈ তেনেকৈ তাক দিব লগা হোৱা নাছিল। মানে সৰুতে যি হাতত ধৰি পঢ়োৱাব লগা হোৱাৰ পৰা তাক ডাঙৰ হোৱালৈকে পঢ় বুলি ক'ব লগা হোৱা নাছিল। মানে সি নিজেই পঢ়ে, মানে কেতিয়াবা ক'ব লগা হ'লে পঢ়াগে বুলিহে ক'ব লগা হৈছে। তেনেকৈ তাৰমানে পঢ় বা সেনেকুৱা ক'ব লগা হোৱা নাছিলে আৰু। নমস্কাৰ। ব্ৰহ্মপুৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1998 চনতে। 2009 চনত প্ৰথম মেট্ৰিক পৰীক্ষা দিছিলে। আমি প্ৰতি বছৰে যদিও ভাল ৰিজাল্ট আশা কৰোঁ, ভাল ৰিজাল্টেই হয়। আমাৰ 100% ল'ৰা ছোৱালী উত্তীৰ্ণ হৈ আহিছে প্ৰতি বছৰে। যোৱাবেলি আমাৰ গোটেই ডিষ্টিংশ্যন আৰু ষ্টাৰ পাইছে আৰু আমাৰ মানে কি হয় ৰিজাল্ট ভালেই যদিও আমি একে উত্তম ৰিজাল্ট এটা পোৱা নাছিলোঁ। এইবাৰ আমি উত্তম ৰিজাল্ট এটা পাম বুলি আশাবাদী, কিন্তু প্ৰথম যে হ'ব এইটো আমি ভবা নাছিলোঁ। নিশ্চয়কৈ বন্ধুসকল, সকলোৰে আজি মৰম লাগি গৈছে কণ কণ ভাইটি ভণ্টিসকলৰ ৰিজাল্ট দেখিবলৈ পায়। আৰু ইয়াৰে ভিতৰত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে ব্ৰহ্মপুৰ জাতীয় বিদ্যালয় পাথৰিঘাটৰ ধৃতিৰাজ বাস্তৱ কলিতা। তেখেতে 595 নম্বৰে অসমৰ শীৰ্ষস্থান লাভ কৰে। আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ লগতে তেখেতক উষ্ম আদৰণি জনায়। আৰু এইজন হৈছে ধৃতিৰাজ বাস্তৱ
কলিতা বৰমপুৰৰ নিবাসী আৰু 10মান শ্ৰেণীত তেখেতে পাঠদান কৰাৰ এটি মুহূৰ্ত আৰু তেখেতৰ মাৰ্কশ্বিটখন মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ অসমীয়া বিভাগত তেখেতে 100ৰ ভিতৰত 98 ইংলিছত 100ৰ ভিতৰত 99 জেনেৰেল মেথমেটিক্সত 100ৰ ভিতৰত 100 জেনেৰেল সায়েন্সত 100ৰ ভিতৰত 100 ছ'চিয়েল সায়েন্সত 100ৰ ভিতৰত 98 আৰু এডভান্স মেথমেটিক্সত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে আহকচোন বন্ধুসকল এই ভিডিঅ'টি চাওঁ বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটোত নটিফিকেশ্যন অল কৰি দিয়ক ধন্যবাদ আজি আমাৰ আটাইতকৈ সুখৰ কথা যে দৰং জিলাৰ আমাৰ ধৃতিৰাজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে আৰু আমি দৰংবাসীৰ বাবে ইয়াতকৈ আৰু ডাঙৰ খবৰ এই দুদিনৰ মাজত আৰু একো নাই আমি এনেকুৱা এটা মাছ পৰা গাঁৱত শিক্ষা গ্ৰহণ কৰি অসমৰ এই লাখ লাখ শিক্ষাৰ্থীৰ মাজত প্ৰথম স্থান দখল কৰাটো এটা সাংঘাতিক গুৰু কাম তেওঁ শ্ৰম তেওঁৰ শ্ৰমৰ লগতে তেওঁৰ শিক্ষাগুৰু তেওঁ পিতৃ মাতৃ এই সকলোখিনি যি শ্ৰম এই শ্ৰম আজি সাৰ্থক হৈছে মই আশা ৰাখিছোঁ তেওঁ নতুন প্ৰজন্মৰ বাবে এটা নতুন পথ দেখুৱাইছে মই ভাবোঁ দৰং জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলো অভিভাৱকৰ বাবে এটা আশাৰ ৰেঙনি আহিছে মই ভাবোঁ দৰং জিলাৰ এওঁই প্ৰথম ছাত্ৰ যি প্ৰথম স্থান অধিকাৰ কৰিছে স্বাধীনতাৰ স্বাধীনতাৰ পিছত গতিকে মই তেওঁক আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন যাচিছোঁ অসম চৰকাৰৰ হৈ মই অভিনন্দন যাচিছোঁ আশা ৰাখিছোঁ ভৱিষ্যত দিনত দৰঙৰ পৰা প্ৰথম যিটো অষ্টাস্থান তাৰ অৰ্ধেক স্থান যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে দখল কৰিব পাৰে আৰু দখল কৰি আমাৰ সমাজত একোজন সুপ্ৰতিষ্ঠিত নাগৰিক হিচাপে প্ৰতিপূৰ্ণ কৰিব পাৰে তাৰে মই আশা ৰাখিছোঁ নিশ্চয়কৈ বন্ধুসকল আপোনালোকে দেখিলে দৰং জিলা প্ৰশাসন আৰু স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু তেখেতক বিভিন্ন প্ৰকাৰে উষ্ম আদৰণি জনায় আৰু এইখিনিতে আমি দেখুৱাও তেখেতে আনন্দত উৎফুল্লিত হৈ গোৱা এটি গীতৰ কলি আহকচোন আমি এই ভিডিঅ'টি চাওঁ নিশ্চয় আকাশ চুবৰ মন আৰু তাৰ এটা সাক্ষাৎ দাঙি ধৰিছে এই আচলতে বাস্তৱত সেই আকাশ চুবৰ কাৰণে চেষ্টা কৰিব নিশ্চয় আমি আশা কৰোঁ নিশ্চয়কৈ বন্ধুসকল তেখেতে কৈছে যে আকাশ চুবৰে মন আৰু আশা কৰিছোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তেখেতলৈ উষ্ম আদৰণি জনাইছোঁ তেখেতে আকাশ চুৱক আৰু বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ